welcome back to my new another vlog. আৰু গাইজ দেখা পাইছে এতিয়া মই বাইকৰ ওপৰৰ পৰা আপোনাৰ ভিডিঅ'টো বনাই আছোঁ আৰু মই লগৰ ধ্ৰুৱ আছোঁ লগত এতিয়া আমি গৈ আছোঁ এটা স্পেচিয়েল বস্তু এটা ল'বৰ কাৰণে গৈ আছোঁ আৰু আগলৈ যাওঁ আৰু বলক ভিডিঅ'টো আপোনালোকে এইটো ইয়াতে ল'লোঁ এতিয়া আৰু এইটোৱে স্পেচিয়েল বস্তুটো ল'ব আহিছিলোঁ আমি তো গাইজ আমি সেই স্পেচিয়েল বস্তুটো লৈ লৈ এতিয়া তো গাইজ এয়া ভোট জলকীয়া ল'লোঁ ইয়াৰ পৰা দাদাৰ পৰা আৰু ইয়াৰ পৰা বাইদেউৰ পৰা ল'লোঁ নাগা ধনিয়া ধ্ৰুৱ ৰঙা জলকীয়া তো পেনটো ইয়াত বহাই দিলোঁ পেনটো ইয়াত ভালকৈ বহাই ইয়াত অলপ তেল দি দিলোঁ এইটো তেলটো দি কিনে অকণমান হিলাই দিব লাগিব ধুনীয়াকৈ এনেকৈ বেছি নহয় আৰু জুইটো কম ফ্লেমত দি থৈ দিয়ক অকণমান আৰু এইটো মেৰিনেটটো কি দিলে ইয়াতে নিমখ আৰু ব্লেক পেপাৰ অনলি আচ্ছা জালুকৰ গুড়া আৰু নিমখ দিয়াত অলপ সানি ল'লোঁ দুটা মিলাই কিনে ৱাও আৰু এনেকৈ স্লাইচ পিচ এইটো কাটি লোৱা হৈছিলে গাহৰিটো এনেকুৱা স্লাইচ পিচ কৰি অনা হৈছিলে এতিয়া অকল নিমখ আৰু জালুকৰ গুড়াটো দিয়া আছে অকল সানি লোৱা হৈছিলে জুই ফ্লেমটো একদম কম আছে তো ইয়াক অকণমান দেৰিলৈ সিজিব দিব লাগিব এনেকুৱাই ভাজিব লাগিব অকণমান দেৰি এতিয়া আমি তাতে ধুনীয়াকৈ ৰঙা জলকীয়া দিম আৰু অকণমান ভোট জ্বলা দিম বাছ এতিয়া আমি এবাৰ উঠাম কিমান তেল ওলাইছে এখন দি উঠোৱা তেল বহুত লাগিছে ন বহুত তেল লাগিছে তো গাহৰিটোৰ তেল অকণমান দিলে হৈ যায় তেল গাহৰিটোৰ পৰাই বহুতখিনি তেল লাগিছে বৰ ধুনীয়া লাগিছে দেখিবলৈ অলপ দেৰি এইটো কেনেকৈ অলপ ফ্ৰাই হ'ব কম ফ্লেমত আমি এতিয়া তেলটো কাঢ়ি ল'ব তেলটো ইয়াৰ পৰা ওলাই থৈ দিওঁ ন এতিয়া অকণমান এই তেলটো বেছি হৈ গ'ল বহুত ইয়াৰ পৰা ওলাই কিনে এতিয়া দি দিওঁ আৰু একো নাই আমাক এনেকুৱাত লাগে এতিয়া আমি তাত ধুনীয়া দিম তেলটো তাত বহুত হৈ গৈছিলে সেইকাৰণে গাহৰিৰে তেল লাগিছিলে ন সেইকাৰণে মানে কি এতিয়া কি কৰিলোঁ তেলটো কাপত ইয়াত থৈ দিলোঁ তাতো ফাটি যাব নিদিয়ে আৰু ইয়াতে কি দিলা এইটো ধুনীয়া হয় এইটো নাগা ধুনীয়া এইটো নাগা ধুনীয়া বুলি গম পাওঁ ৱাও নাগা ধুনীয়াটো ইয়াত দি দিলোঁ মজাকৈ ধ্ৰুৱই হিলাই আছে মজ্জা মস্তিকৈ আৰু গাহৰি ভাল পোৱাসকলে চাব কেনেকুৱা লাগিছে এইটো ক'ব এতিয়া আমি আকৌ এবাৰ উল্টাম অলমষ্ট এইটো হৈ গৈছে এইটো 70% হৈ গৈছে 30% বাকী কিনি হালকা সিজাই কিনে আমি ইয়াত অন কৰিব পাৰোঁ আৰু অভ্যস্থান কৰিব পাৰিম আৰু কাপত তেলখিনি থৈছিলোঁ যেন এতিয়াও ইমান মানে গৰম হৈ আছে পূৰা উলি আছে কাপটো ফাটি যাব নে নাযায় এইটো আমি এইটো এতিয়া পিছলৈ গম পোৱা এইটো কাপটো ফাটিব নে নাপাতে আমি নিজেও নাজানো মুচি দিওঁ ৰ'ব এতিয়া গাহৰি তেল লাগিছে এইটো অলমষ্ট হৈ গৈছে মাংস হৈ গৈছে মানে এতিয়া আমি ওলাওঁ প্লেট দিম তাত ধুনীয়াকৈ গাৰ্নিছ কৰি দিম বঢ়িয়া
মাংসটো হৈ গ'ল আমাৰ আৰু এতিয়া মাংসটো ওলাই দিছোঁ পিঁয়াজ দুটা দি দিওঁ এইটো গোল নেমু বুলি কওঁ গোল নেমুটো দি দিছোঁ ইয়াতে তো গাইজ ফাইনেলি আমাৰ এইটো ডিছটো ৰেডি হৈ গ'ল আৰু এতিয়া আমি জাষ্ট বহি কিনে এতিয়া খাব লাগে তো গাইজ দেখা পাইছে ডিছটো ফাইনেলি এইটো ৰেডি হৈ গ'ল ধ্ৰুৱ কি কোৱা ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে টেষ্ট কৰিবলৈ অলপ টাইম লাগিছে কাৰণ প্ৰেজেণ্টেশ্যনটো আগত দেখাব লাগিব দেন ফাৰ্ষ্ট ভালকৈ ইয়াৰ এটা মানে হেৰি ল'ব লাগে এইটো যোনটো পিচটো খাইছোঁ মই এতিয়া মানে ইয়াৰ টেষ্টটোৱে বেলেগ আৰু মানে ইয়াত মজা লাগিছে মানে ফ্লেভাৰ বহুত সোমাইছে পূৰা ফ্লেভাৰ সোমাইছে মানে ক'ব নোৱাৰি মানে তো গাইজ খালোঁ এতিয়া আমাৰ ডিছটো কমপ্লিট হৈ গ'ল আৰু কেনে লাগিছে তই কৈছ ধুনীয়া ক্ৰিস্পি শ্লাইচ না ইমান বঢ়িয়া লাগিছে ক'ব নোৱাৰি মানে আৰু মজা তো আজিৰ ডিছটো এইটোৱে আছিলে পুনৰ আৰু এটা ভিডিঅ'ত আপোনালোকক লগ পাম কি কৰিলোঁ আপোনালোকক সকলোকে দেখুৱালোঁ আৰু আজি মই আছিলোঁ ঘৰতে আৰু ঘৰৰ পৰাই ব্লগটো বনালোঁ আৰু যদি চাই কিনে ভাল পায় লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিওঁ মোৰ চেনেলটোত তো গাইজ তো আজি ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ তো থেংক ইউ গাইজ পুনৰ আৰু এটা ভিডিঅ'ত আপোনালোকক লগ পাম